নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডিছকাশ্যন কৰিব ওলাইছোঁ আহোমৰ 600 বছৰীয়া ৰাজত্বকাল। MCQ টাইপত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি প্ৰথম কুৱেশ্যনটো হৈছে, কিমান চনত আহোমসকল অসমলৈ আহিছিল? 1228, 1226, 1238, 1227। দ্য কাৰেক্ট আনচাৰ ইজ 1228। নেক্সট কুৱেশ্যনটো হ'ল, আহোমৰ প্ৰথমজন ৰজা কোন আছিল? চুহুংমুং, চুকাফা, চুতাফা, চুদাংফা। শুদ্ধ উত্তৰটো হ'ল চুকাফা। নেক্সট কুৱেশ্যনটো হ'ল, আহোমে ক'ত ৰাজধানী পাতিছিল? চৰগুৱা, চৰাইদেউ, যোৰহাট, গড়গাঁও। শুদ্ধ উত্তৰটো হ'ল চৰাইদেউ। 1253 চনত চৰাইদেউ আহোমে প্ৰথম ৰাজধানী পাতিছিল। নেক্সট কুৱেশ্যনটো হ'ল, বামুণী কোঁৱৰ বুলি আহোমৰ কোনজন ৰজাক জনা গৈছিল? চুদাংফা, চুকাফা, চুহুংমুং, চুটিনফা। দ্য কাৰেক্ট এনচাৰ ইজ চুদাংফা। বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা গৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, কাৰ ৰাজত্বকালত মোগলে 3বাৰ অসম আক্ৰমণ কৰিছিল? চুদাংফা, চুহুংমুং, চুটিনফা, চুপিতফা। শুদ্ধ উত্তৰটো হ'ল চুহুংমুং। নেক্সট কুৱেশ্যনটো হ'ল, পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? প্ৰতাপসিংহ, জয়ধ্বজ সিংহ, ৰুদ্ৰসিংহ, চুকাফা। শুদ্ধ উত্তৰটো হ'ল প্ৰতাপসিংহ। ঘিলাজাৰিগত সন্ধি কেতিয়া হৈছিল? 1664, 1674, 1654, 1663। দ্য কাৰেক্ট আনচাৰ ইজ 1663। নেক্সট কুৱেশ্যনটো হ'ল, বৰফুকন আৰু বৰবৰুৱা পদ কোনজন ৰজাই সৃষ্টি কৰিছিল? ৰুদ্ৰসিংহ, প্ৰতাপসিংহ, শিৱসিংহ, চুকাফা। দ্য কাৰেক্ট আনচাৰ ইজ প্ৰতাপসিংহ। নেক্সট, ল'ৰা ৰজা আন এটা নাম কি আছিল? চুহুংমুং, প্ৰতাপসিংহ, ৰত্নধ্বজ সিংহ, শিৱসিংহ। শুদ্ধ উত্তৰটো হ'ল ৰত্নধ্বজ সিংহ। নেক্সট, কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? 1672, 1671, 1661, 1656। শুদ্ধ উত্তৰটো হ'ল 1671। আৰু শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন আৰু সেই সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ। পইণ্টবিলাক নোট কৰি ৰাখিবা যাতে মনত ৰয়। নেক্সট, উমানন্দ মন্দিৰ কোনে সজাইছিল? ৰুদ্ৰসিংহ, প্ৰতাপসিংহ, ৰাজস্ব সিংহ, গদাধৰ সিংহ। শুদ্ধ উত্তৰটো হ'ল গদাধৰ সিংহ। উমানন্দ মন্দিৰক ময়ূৰ দ্বীপ বুলিও জনা যায়। 1694 চনত উমানন্দ মন্দিৰক গদাধৰ সিংহ সজাইছিল। নেক্সট, মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ ৰাজত্বকালত হৈছিল? ৰাজস্ব সিংহ, লক্ষ্মী সিংহ, শিৱসিংহ, গদাধৰ সিংহ। শুদ্ধ উত্তৰটো হ'ল লক্ষ্মী সিংহ। নেক্সট, হস্তি বিদ্যানব গ্ৰন্থখন কাৰ ৰাজত্বকালত লিখিছিল? শিৱসিংহ, ৰাজস্ব সিংহ, প্ৰতাপসিংহ, লক্ষ্মী সিংহ। শুদ্ধ উত্তৰটো হ'ল শিৱসিংহ। আৰু সুকুমাৰ বৰগোহাঁইয়ে এই গ্ৰন্থখন ৰচিত কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, ভগনীয়া ৰজা বুলি কাক কোৱা হয়? জয়ধ্বজ সিংহ, ৰাজস্ব সিংহ, চুহুংমুং, লক্ষ্মী সিংহ। শুদ্ধ উত্তৰটো হ'ল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, বকতাৰ পৰা গড়গাঁৱলৈ কোনে ৰাজধানী স্থানান্তৰ কৰিছিল? চুকলেংমুং, চুহুংমুং, প্ৰতাপসিংহ, চুদাংফা। শুদ্ধ উত্তৰটো হ'ল চুকলেংমুং। নেক্সট কুৱেশ্যনটো হ'ল, দিহিং নৈৰ পাৰৰ চৰগুৱাত কোনে ৰাজধানী পাতিছিল? প্ৰতাপসিংহ, গদাধৰ সিংহ, চুদাংফা, চুটিনফা। শুদ্ধ উত্তৰটো হ'ল চুদাংফা। নেক্সট কুৱেশ্যনটো হ'ল, আহোমৰ শেষ ৰজাজনৰ নাম কি? চন্দ্ৰকান্ত সিংহ, প্ৰমত্ত সিংহ, পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হ'ল পুৰন্দৰ সিংহ। আশা থাকিল ভিডিঅ'টো চাই ভাল পালে।